পোনপ্ৰথমে আপোনালোকলৈ মোৰ এটা অনুৰোধ, যদি আপোনালোকে মোৰ এই ভিডিঅ' ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ দৰে অলপ প্ৰেছ কৰি ৰাখিব, কিয়নো তেতিয়াহে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনাৰ মোবাইলত পায়। বন্ধুসকল, এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানৱ সমাজত কিছুমান নিকৃষ্ট নিৰ্লজ্জ মানুহ আছে। মই আজি আপোনালোকক এটা বস্তুৰ বিষয়ে ক'ম, তেতিয়া আপোনালোকে হয়তো নিশ্চয় বুজি পাব। এই বস্তুটো আপোনালোকে চিনি পায়। এই বস্তুটো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু। ইয়াৰ নাম হৈছে জুই চলাই। ইয়াৰ বৰ্তমান বজাৰৰ মূল্য 1 টকা আৰু আজিৰ পৰা প্ৰায় 10 বছৰ আগতো ইয়াৰ দাম আছিল 1 টকা। যদি আপোনালোকে পাহৰিছে তেনেহ'লে মনত পেলাওক, আপোনালোকে যেতিয়া গাঁৱৰ দোকানত যায় আলু, দালি, তেল কিবাকিবি লওঁতে যেতিয়া 1 টকা আদিগা হয় তেতিয়া দোকানীয়ে এটা চলাই দি পঠিয়ায়। এতিয়া নিশ্চয়কৈ আপোনালোকৰ মনত পৰিছে। ইয়াৰ কাম হৈছে জ্বলোৱা। ই বেলেগক জ্বলোৱা, মানে ইয়াৰ কামটো হৈছে জ্বলোৱা। ইয়াৰ দাম আজিও 1 টকা, আজিৰ পৰা 10 বছৰ আগতো 1 টকা। ইয়াৰ পৰা এটাই কথা জানিব পাৰি যে যিজন মানুহে আনক জ্বলায়, যিজন মানুহে আনৰ সংসাৰত জুই লগায়, আনৰ উন্নতিত জ্বলে, সেইজন মানুহ কেতিয়াও উন্নতি হ'ব নোৱাৰে, কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সি যিমানত আছে সিমানতে থাকিব। বন্ধুসকল, আপোনাক যদি আপোনাৰ প্ৰিয়জনে কেতিয়াবা কিবা খঙত বেয়াকৈ কৈছে, আপোনাৰ প্ৰিয়জনে আপোনাক কিবা এটা কথাত যদি বেয়াকৈ খং কৰি ক'লে, তেতিয়া আপুনি দুখ নকৰিবা। কাৰণ আপোনাক আপোনাৰ প্ৰিয়জনে বেয়াকৈ কোৱা মানে এইটোও নুবুজায় যে আপোনাক আপোনাৰ প্ৰিয়জনে বেয়া পায়। ইয়াৰ অৰ্থ এয়েই যে আপোনাৰ প্ৰিয়জনে আপোনাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। মুখৰ ভাষা সকলোৱে বুজি পালেও জীৱনত এনে এজন সংগী লাগে, জীৱনত এনে এজন মানুহ লাগে যি আপোনাৰ মনৰ কথা বুজি পায়। ভগৱানে কৈছে তুমি নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা। ভগৱানে কৈছে তোমাক নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা। সৎ পথত যোৱা, সত্য পথত যোৱা, আজীৱন তোমাৰ লগত মই থাকিম। কাৰোবাৰ সহজ সৰল স্বভাৱটো দেখি দুৰ্বল বুলি নাভাবিবা। সেইখিনিক তেওঁৰ পৰিয়ালে দিয়া সংস্কাৰহে। ধুনীয়া দেখি প্ৰেম নকৰিবা, চৰিত্ৰহীনো হ'ব পাৰে। জাবৰ বুলি খালত পেলাই নিদিবা, সোণো হ'ব পাৰে। শিল বুলি খোজ নিদিবা, তোলাও হ'ব পাৰে। দুখীয়া বুলি ঘৃণা নকৰিবা, তেওঁৰ এখন পবিত্ৰ হৃদয়ো থাকিব পাৰে। জীৱনত যদি আপোনাৰ কেতিয়াবা বেয়া দিন আহিছে, তেতিয়া এটাই কথাই মনত ৰাখিবা, সেই সময়খিনিহে বেয়া, কিন্তু আপোনাৰ জীৱন কেতিয়াও বেয়া হ'ব নোৱাৰে। ভাগ্য তোমাৰ হাতত নাথাকে, কিন্তু সিদ্ধান্ত তোমাৰ হাতত থাকে। ভাগ্যই কেতিয়াও সিদ্ধান্তক তোমাৰ হাতৰ মুঠিলৈ আনিব নোৱাৰে, কিন্তু সিদ্ধান্তই ভাগ্যক তোমাৰ হাতৰ মুঠিলৈ ঠেলি দিব পাৰে। প্ৰতিদিনে নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।